কৰা দয়াশীলাই দয়া কৰা দয়াশীলাই। হঠাৎ নামি আহিল বৰষুণ জাক। পথাৰত মানুহৰ বহুত দিগদাৰ হৈছে, মানে পানী সিঁচি সিঁচি ৰুব লগা হৈছে, পথাৰত পানী নাই। গুড ইভিনিং ফ্ৰেণ্ডছ, এতিয়া বাজিলে 4টা। মইতো আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিবই নোৱাৰিলোঁ, এতিয়াহে আহিছোঁ। ইমান গৰম, থাকিব নোৱাৰি। অলপ দেৰি আগততো বৰষুণ দিছিলে, আপোনালোকক মই দেখালোৱেই। আকৌ এতিয়া চাওকচোন, ছাগলী খেদা বৰষুণ এজাক দি এতিয়া আকৌ নিমিষতে ৰ'দ ওলাই গ'ল, পূৰা চোকা ৰ'দ। ওলাবই নোৱাৰি, ইমান ৰ'দ। আৰু এয়া আহিল এজনী ওচৰৰে বৌৰ লগতো অলপ দেৰি কথা পাতিলোঁ। আৰু এইফালে চাওকচোন, গোলনেমুজোপা একদম ডাল ভৰি ভৰি লাগিছে, দেখিবলৈও ইমান ধুনীয়া লাগিছে। কুন্দুলি এটা পকি আছে এডোখৰতে, দূৰৰ পৰা মানে দেখিবলৈ বহুত ধুনীয়া লাগিছে। এজোপা কি জানো ভাত কেৰেলা নেকি। এইজোপা খুৰীহঁতৰ জোপাও লাগিছে, বহুত লাগিছে। এতিয়া চাওক, মই গৈ আছোঁ পাছফালে, গৰমত থাকিব পৰা নাই। আৰু আমাৰ বোৱাৰীজনী ক'ত গ'ল জানো, তাইক বিচাৰিয়ে নাপালোঁ দেখোন মই। এতিয়া গৈ আছোঁ পাছফালে তাইক বিচাৰি। এইটো চাওক, আমাৰ পথাৰলৈ গৈ থকা ৰাস্তাটো দেখাই আছোঁ ৰ'ব। এইটো দেখিছেনে? এয়া আমাৰ বাঁহনি, এইফালে আমাৰ পথাৰলৈ যাব পাৰি। ইয়াহেঁতি তাতে আছে, দেখিছোঁ। বলকচোন যাওঁ। এয়া দেখিছেনে, ইহঁতে ইয়াতে বহি আছে। আৰু মই গোটেই বিচাৰি ফুৰিছোঁ। এইটো মোৰ ল'ৰা, বৰ ভাল পাইছে ইয়াত গাঁৱত আহি। আৰু ইয়াত আগতে আমি কিমান জাকৈ বাব ন। আমি দুজনী বহি আছোঁ ইয়াতে, অতি ৰোমন্থন হৈ গ'ল মোৰ। সৰুকালৰ কথা চববিলাক স্মৃতিবিলাক মনত পেলাই ইয়াতে বহি আছোঁ, দেখাই আছোঁ আপোনালোকক। অঁ, সেইডোখৰত ৰুবলৈ দি আছে ন, এইফালে ৰুলেই আকৌ ন। এনেকুৱা সময়তে আমাৰ দিছিল স্কুলৰ গৰম বন্ধ, এনেকুৱা এইটো মাহতে আৰু সৰু হৈ থাকোঁতে এনেকৈ আমি আহি পিনে এই পথাৰলৈ পূৰা পানীত জাপ মাৰি মানে সাঁতুৰি সাঁতুৰি খেলিছিলোঁ পূৰা। আৰু ইয়াতে আহি পিনে জাকৈ মাৰিছিলোঁ, আমি জাকৈ মাৰি মাছ ধৰি লৈ গৈছিলোঁ। সেই সোণালী শৈশৱৰ কথা মনত পৰি নিজেই আজি নষ্টালজিক হৈ পৰিছোঁ মই। ইয়াত দেখিছেনে, কঠীয়া লৈ গৈছে। লৈ গৈছে। কিমান যে স্মৃতি জড়িত হৈ আছে এই পথাৰখনত। এতিয়া সেই চহৰৰ পৰিৱেশত এইবিলাক মাদকতা আৰু নোপোৱা হ'ল।
কঁঠালটো দেখিছেনে গছৰ পৰা পৰিলে আৰু গৰমতে চাগে পকি গৈছে। মায়ে এতিয়া আনি পিনে ফালি আকৌ উলিয়াই লৈছে কঁঠালখিনি। আৰু এইটো ঘৰৰ ডালিম চক পকিছিলে। আৰু এইখন আমাৰ চাওকচোন চাহৰ বাগানখন চাহপাতৰ, আৰু তাৰ মাজে মাজে ডাঙৰ ডাঙৰ চেগুন গছ, তামোল গছ, কলগছ। আৰু এই বাগানখন চাহ পুলিবোৰ যেতিয়া ৰুইছিল নহয়, আমি তেতিয়া স্কুলত পঢ়োঁ। চাওকচোন পাতবোৰ পূৰা দীঘল দীঘল হৈ গৈছে, মানুহেই পোৱা নাই এইকেইদিন পাত টুকিবলৈ অহা মানুহ। সকলোবিলাক পথাৰত লাগিছে যে। এতিয়া আৰু সন্ধিয়াই লাগিল, মই আৰু ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। আজিলৈ মই ইমানতে ৰাখিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।